নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই দীপাৱলী সম্পৰ্কে কিছু কথা আপোনালোকক ক'ব বিচাৰিছো। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। দীপাৱলী হৈছে পোহৰৰ উৎসৱ। প্ৰতি বছৰে শৰৎকালৰ কাতি মাহৰ অমাৱস্যা তিথিত এই উৎসৱ পালন কৰা হয়। সুখ সমৃদ্ধি কামনা কৰিবলৈ দীপাৱলীৰ বাহিৰে আন কোনো উৎসৱ নাই। দীপাৱলীৰ দিনটোত ভগৱান গণেশ আৰু মা লক্ষ্মীকো পূজা কৰা হয়। দীপাৱলীৰ দিনটোত কালী পূজা পালন কৰা হয় আৰু কোনো ঠাইত লক্ষ্মী পূজাও পালন কৰে। দীপাৱলীৰ দিনটোত ৰাতিপুৱা সোনকালে গা ধুই নতুন কাপোৰ পিন্ধিব লাগে আৰু ঘৰটো ধুনীয়াকৈ সজাব লাগে। এই দিনটোত চাৰিওফালে লাইট থাকিব লাগে, অন্ধকাৰ কৰি থব নালাগে। দীপাৱলীৰ দিনটোত মা লক্ষ্মী গোটেই পৃথিৱী বিচৰণ কৰে। সেইকাৰণে দীপাৱলীৰ আগত ঘৰ দুৱাৰ চাফা কৰি লোৱা হয়, কাৰণ যিখন ঘৰ লেতেৰা হৈ থাকে সেইখন ঘৰত মা লক্ষ্মী প্ৰৱেশ নকৰে। এতিয়া মই ক'ব বিচাৰিছো দীপাৱলীৰ দিনাখন কোনবোৰ কাম কৰিব নালাগে। দীপাৱলীৰ দিনাখন এইকেইটা বস্তু আপুনি কাকো নিদিব। আপোনাৰ ঘৰত ধনৰ অভাৱ হ'ব, দিনক দিনে দৰিদ্ৰতা বাঢ়ি যাব, সকলো ফালে আপোনাৰ লোকচান হ'ব আৰু মা লক্ষ্মী অসন্তুষ্ট হৈ গুচি যাব। এতিয়া হওক কোনকেইটা বস্তু কাকো দিব নালাগে। দীপাৱলীৰ দিনাখন ষ্টীল বা লোহাৰ বস্তু কাকো নিদিব, লগতে চিল্কৰ কাপোৰ কাকো নিদিব। এই দীপাৱলীৰ দিনটোত গণেশ আৰু মা লক্ষ্মীৰ মূৰ্তি কাকো নিদিব। দীপাৱলীৰ দিনটোত সোণ আৰু ৰূপ ঘৰত অনাটো বহুত ভাল, কিন্তু দীপাৱলীৰ দিনটোত সোণ আৰু ৰূপ কাকো নিদিব। দীপাৱলীৰ এই পবিত্ৰ দিনটোত কলা ৰঙৰ বস্তু কেতিয়াও নিপিন্ধিব আৰু কোনোবাই পিন্ধিলেও তেওঁক মানা কৰিব। এই দিনটোত আমি নিয়ম নীতিবোৰ মানি চলিব লাগে। দীপাৱলীৰ দিনটোত বিশেষকৈ মহিলাসকলে চুলি খুলি টোপনি যাব নালাগে। কোৱা হয় চুলি খুলি টোপনি গ'লে অশুভ শক্তিয়ে আকৰ্ষণ কৰে। দীপাৱলীৰ এই দিনটোত পাৰফিউম ব্যৱহাৰ নকৰিব। কোৱা হয় এই পাৰফিউম ব্যৱহাৰ কৰিলে অশুভ শক্তিয়ে আকৰ্ষণ কৰে। দীপাৱলীৰ এই দিনটোত ৰাতি অন্ধকাৰ কৰি কেতিয়াও নুশুব। দীপাৱলীৰ দিনাখন এনেকুৱা ৰাস্তাত নাযাব য'ত একাধিক ৰাস্তাৰ মিলনস্থল। এই ৰাস্তাত বেয়া শক্তি থাকে, যিয়ে সাধাৰণ মানুহৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।